নমস্কাৰ বন্ধু বান্ধৱী মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনালো। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আন এটি নতুন সোৱাদ লগা চিকেন ৰেচিপি। আশা কৰিছোঁ আজি ৰেচিপিটো চাই ভাল পাব। কেনেকুৱা পাই কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅ'টো শেষলৈকে চাব। গতিকে আহকচোন ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। ইয়াৰ বাবে লাগিব আমাক চিকেন। মই 1.5 কিলো জোখৰ চিকেন এটা লৈছোঁ আৰু এতিয়া চিকেনখিনি কাটি ল'ম। এয়া মই কাটি লৈছোঁ। তাৰপিছত এতিয়া এইখিনি 20 মিনিটৰ কাৰণে নিমখ হালধি সানি ৰাখি থ'ম। তাৰপিছত দুটা পিয়াজ মই এনেদৰে কাটি লৈছোঁ, জলকীয়া 4টা লৈছোঁ আৰু আদা নহৰুৰ পেষ্ট বনাই লৈছোঁ আৰু শুকান মছলাৰ ভিতৰত লৈছোঁ মই জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, জলকীয়া গুড়ি আধা চামুচ, ফুৰণৰ বাবে কেইটামান পাঁচফোৰণ আৰু লৈছোঁ দালচেনি, এলাচি, লং আৰু দুটা বিলাহী মই এনেদৰে কাটি লৈছোঁ আৰু আলু দুটা মই এনেদৰে কাটি লৈছোঁ। প্ৰথমে মই আলুকেইটুকুৰা ভাজি ল'ম। কেৰাহী এখন গৰম দিছোঁ। ইয়াত এতিয়া মই মিঠাতেল দিছোঁ। তেলখিনি গৰম হৈ যোৱাৰ পিছত আলুকেইটুকুৰা মই দি দিছোঁ আৰু ইয়াত এতিয়া দিছোঁ মই অলপমান হালধি দি পেলাই এইখিনি অলপ সময় ভাজি ল'ম। এইখিনি ভজা হৈ গ'ল। এতিয়া মই নমাই লৈছোঁ। আলু ভজা তেল ৰৈ গৈছে। যিহেতু মাংসত অলপ বেছি তেল লাগে আৰু অলপ তেল যোগ কৰি দিছোঁ আৰু তেলখিনি গৰম হৈ যোৱাত এতিয়া ইয়াত দিছোঁ মই পাঁচফোৰণ, লং, এলাচি, দালচেনি। এইখিনি এতিয়া অলপ ভাজি ল'ম। জলকীয়া 4টা দি দিছোঁ আৰু পিঁয়াজখিনিও দি দিলোঁ আৰু এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ মিডিয়াম জুইত ৰং সলনি হৈ অলপমান কোমল হোৱালৈকে ভাজি থাকিম। এতিয়া মই কাটি ৰখা বিলাহীখিনিও দি দিছোঁ আৰু দিছোঁ অলপমান নিমখ। এতিয়া বিলাহীখিনি দিয়াৰ পিছত বিলাহীখিনি কোমল নোহোৱালৈকে ভাজি থাকিব লাগিব। তাৰপিছত ঢাকনি লগাই মই দিছোঁ। এয়া চাওক প্ৰায় বিলাহীখিনি সিজিয়ে গৈছে, কোমল হৈ আহিছে আৰু এতিয়া ইয়াত দিব লাগিব মোক আদা নহৰুৰ পেষ্টখিনি আৰু আদা নহৰু পেষ্টখিনি দিয়াৰ পিছত এতিয়া এইখিনি ভালকৈ ভাজি ল'ব লাগিব আৰু দিছোঁ ইয়াত মই জলকীয়া গুড়িখিনি আৰু এইখিনি ভজা হৈ যোৱাৰ পিছত এতিয়া দিব লাগিব আমাক শুকান মছলাখিনি। মছলাখিনি এতিয়া ভালদৰে মিহলি কৰি আৰু অলপ সময় ভাজি ল'ব লাগিব আৰু অলপ ইয়াত পানী দি দিছোঁ যাতে মছলাখিনি কেৰাহীত লাগি নধৰে। মছলাখিনি ভজা হৈ গৈছে আৰু মছলাখিনি ভজা হৈ যোৱাৰ পিছত এতিয়া দিব লাগিব আমাক আগতীয়াকৈ নিমখ হালধি সানি ৰখা মাংসখিনি। মাংসখিনি দিয়াৰ পিছত এতিয়া মছলাৰ লগত ভালদৰে মিলাই ল'ব লাগিব। মাংসখিনি মছলাৰ লগত মিহলি কৰি ভালদৰে লৰাই লোৱাৰ পিছত মাংসখিনি অকণমান সময়ৰ কাৰণে ঢাকনি লগাই দিছোঁ। প্ৰায় 3-4 মিনিট পিছত ঢাকনি খুলি লৈছোঁ। দেখিছানে লাহে লাহে মাংসত পুৰা মছলাখিনি লাগি গৈছে আৰু দেখিবলৈও ধুনীয়া হৈ আহিছে। আৰু এতিয়া দিব লাগিব আমাক আগতীয়াকৈ ৰখা আলুকেইটুকুৰা আৰু আলুকেইটুকুৰা দি পেলাই গোটেইখিনি আকৌ ভালদৰে মিলাই লৈছোঁ। এনেকৈ আৰু অলপ সময় ভাজি ল'ম যাতে গোটেইখিনি মিক্স হৈ যায় আৰু মাংসখিনিও ভজা হৈ যায়। এনেকৈ লাহে লাহে লৰাই ভাজি লৈছোঁ। মাংসখিনি সিজি গৈছে। ইয়াত দিব লাগিব এতিয়া পানী। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। পানী মই ডাঙৰ কাপেৰে 1.5 কাপ দি দিছোঁ। মই মাংসখিনি বহু বেছি জোল নকৰোঁ, সেয়েহে কম পৰিমাণত পানী দিছোঁ। আপুনি পানীৰ পৰিমাণটো আন্দাজমতে দিব পাৰে। যিমানখিনি জোল কৰিব বিচাৰে সেই হিচাপত দিব। এতিয়া মই হাই ফ্লেমত ৰাখি এইখিনি ধুনীয়াকৈ উতলিবলৈ দিম আৰু এয়া চাওক ধুনীয়াকৈ উতল আহিছে। দেখিছেনে কিমান ধুনীয়া হৈছে আৰু এতিয়া মই এটা পাত্ৰত নমাই লৈছোঁ। বন্ধুসকল আজি ৰেচিপিটো যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব যদি আপুনি মোৰ চেনেলত নতুন হয় আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।